হেল্ল' ফ্ৰেণ্ডছ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিৰাঙৰ আমাৰ তৃতীয়টো দিন। আজি ৰাতিপুৱা প্ৰায় সোনকালে 6 বজাতে আমি উঠি কাপোৰ কানিবোৰ বান্ধি ঘৰৰ পিনে যাবলৈ ওলালোঁ। দিৰাঙলৈ আহিছোঁ যেতিয়া আমি মান্দালা টপটো এবাৰ চাইজৰ কথা বিবেচনা কৰিলোঁ। দিৰাঙৰ পৰা প্ৰায় 20-30 কিলোমিটাৰ দূৰত অৱস্থিত মান্দালা টপ আৰু ইয়াৰ উচ্চতা প্ৰায় 10,000 পৰা 11,000 ফুট উচ্চতাত অৱস্থিত। আৰু আপোনালোকে দেখিছে কনকলিৰ মাজে মাজে আমি আগবাঢ়িলোঁ এনেদৰে মান্দালা টপলৈ বুলি। মান্দালা টপ ভিজিট কৰাৰ বেষ্ট সময়টো হৈছে মাৰ্চ টু মে'। এই সময়ছোৱাত আহিলে আপোনালোকে যথেষ্ট ভাল পাব। ইয়াৰ ভিউবোৰ আপুনি ক্লিয়াৰলি পাব আৰু লোকেশ্যনটো ধুনীয়া। আপোনালোকে আহি ইয়াতে নিশ্চয় ভাল পাব। ইয়াতে যদিও বা বৰফ আদি দেখা নাই, বৰফ পৰা নাই বৰ্তমান। উইণ্টাৰত বৰফ পৰে, কিন্তু মে' টু মাৰ্চৰ ভিতৰত বৰফটো কমি যায়। কিন্তু যদিও বা বৰফ নাই, তথাপি ইয়াৰ যিটো বতাহ বৰফতকৈ কম নহয়। যথেষ্ট ঠাণ্ডা বতাহ ইয়াত বৈ থাকে। নিশ্চয় আপোনালোকে ঠাণ্ডা কাপোৰ অলপ বেছিকৈ লৈ ল'ব। ইয়াত বহুত ঠাণ্ডা বতাহ বৈ থাকে এনি টাইম। সঁচাকৈ মান্দালা টপ খুবেই বৰ ধুনীয়া। ইয়াতে আমি আহি 108টা মেমৰিয়েল স্তূপা দেখিবলৈ পালোঁ আৰু লগতে দেখিলোঁ আপোনাৰ সুন্দৰ অতি মৰম লগা 22 ফুট উচ্চতাৰ বুদ্ধা মূৰ্তি। আপোনালোকে নিশ্চয় ইয়াতে আহিব যদি দিৰাঙলৈ আহে। গুৱাহাটী টু দিৰাং আমাৰ 3 দিনীয়া কাৰ্যসূচীত আমি প্ৰায়খিনি লোকেশ্যনে আমি কভাৰ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমে আমি দিৰাং মনেষ্ট্ৰী, তাৰপিছত আপোনাৰ চেলা টানেল, তাৰপিছত আপোনাৰ যশৱন্তগড় ৱাৰ মেমৰিয়েল, তাৰপিছত আমি আগবাঢ়িলোঁ চেলা পাছ। চেলা পাছৰ পৰা আমি পুনৰ আগবাঢ়িলোঁ চাংটি ভেলী। চাংটি ভেলীৰ পৰা আমি পুনৰ আগবাঢ়িলোঁ মান্দালা টপ। এনেদৰে আমাৰ সুন্দৰভাৱে 3 দিনীয়া কাৰ্যসূচী প্ৰায় সমাপ্ত হৈছে। আৰু দিৰাঙলৈ আহিব যিসকলে ফুল ইত্যাদি ভাল পায়, তেওঁলোকৰ কাৰণে ইয়াত যথেষ্ট ফুল পাবলৈ সক্ষম হ'ব। বৰ ধুনীয়া, প্ৰতিটো হোটেল দোকান এইবিলাকৰ সন্মুখত ফুল ভৰপূৰ থাকে। আৰু আমি আহোঁতে নাগ মন্দিৰ এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া চিনাৰীবোৰ আমি চাই আহিবলৈ সক্ষম হ'লোঁ আৰু খুবেই ভাল লাগিল। আৰু সৰু সুৰা ৱাটাৰফলছো আমি চাই আহিলোঁ। আৰু এনেদৰে আমাৰ 3 দিনীয়া কাৰ্যসূচী আমি সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'খিনি চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।